অসমীয়াত নে ইংৰাজীত? অসমীয়াতে ক'ব, ইংলিছত ক'লে সকলোৱে বুজি নাপাবও পাৰে। ইয়া অসমত এইটোৱে অলপ প্ৰব্লেম হয়। ফুটাইছে ঠেকেচা মাৰি দিম গোটেই পাৰ্চ জনজনাই যাব। এনি প্ৰব্লেম? ন ইচকে ইচকে অ'কে, আমি যাব পাৰোঁ? ঠিক আছে দেই নহয় যাম অ'কে, আমি যাম। কেমেৰা ৰেডি, ভইচ পাই আছে? হেল্ল', অ'কে, কাউণ্ট। নমস্কাৰ, স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানলৈ। ষ্টুডিঅ'ত উপস্থিত আছে কৃষ্ণ কমল খাটনীয়া। আপোনাৰ থানাৰ মানুহৰ কথা শুনি শুনি প্ৰেছাৰ হাই হৈ গৈছে মোৰ। অ' বাইদেউ একে ফুটা নহৰু লওক মাৰি দিয়ক। কি? নহৰু মাৰি দিয়ক, কিয়? প্ৰেছাৰ ডাউন হ'ব আপোনাৰ। লওক মাৰি দিয়ক। খাৰঘৰীয়া, এই বেটি যোৱাচোন তুমি যোৱা। নহয় নহৰু কি ফুটা। এটা কাম কৰা, 1 কেজিমান নহৰু কিনি লোৱা, তাতে বহি বহি নিজে খাই থাকা। ঠিক আছে ছাৰ আহিছোঁ। খাৰঘৰীয়া আৰু কিমান নমুনা চাম এই থানাত। ইমান ডাঙৰ কাম এটা আপুনি কেনেকৈ কৰিলে? হয় আচলতে সাহসটোৱে মেইন। জংঘলৰ ভিতৰত যে ইমান ডাঙৰ গেং এটা সোমাই আছে, সেই কথা আপোনালোকে কেনেকৈ গম পালে? আমাৰ কিছুমান চ'ৰ্চ থাকে পুলিচৰ, আৰু মোৰো তেনেকুৱা কিছুমান ব্যক্তিগত চ'ৰ্চ আছে, আৰু তেওঁলোকৰ খবৰ অনুসৰি আচলতে আমি জংঘলত এণ্ট্ৰি মাৰিছিলোঁ, আৰু সেই কথাটো মই থানাত কাকো কোৱা নাছিলোঁ। ভাদ মাহৰ মগু মাহ, কাতি মাহৰ পাতি মাহ, ভাদ মাহৰ মগু মাহ। আৰু আনকি আমাৰ SI ছাৰ আৰু ইন্সপেকশ্যনত অহা মেডামকো আনকি ভাদ কথাটো কোৱা মাহৰ মাটি নাছিলোঁ। মাহৰ তাই দেহত মাহে মাহ, ভাদ মাহৰ মাহ। এই মুহূৰ্ততে আমি ল'ব বিচাৰিছোঁ এটা চমু বাণিজ্যিক বিৰতি। হেৰি, কি কৰিছে এইবোৰ? কিয় গান গাই আছ? তো শ্ব' চলি আছে ইয়াত। আপোনালোকে অকলে অকলে কথা পাতি আছে, মই অকলে অকলে কি কৈছো? দে চাহ খাই লওঁ। এই চাহ না, সদায় চাহ দিবলৈ পাহৰে।